আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'লৈ আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আপোনালোকৰ আগন্তুক দিনবোৰ যাতে ৰঙালীৰ দৰে ৰঙীন আৰু সুখ শান্তিৰে পৰিপূৰক তাৰে কামনা কৰিলোঁ। আৰু আজি হৈছে গৰু বিহু। আমাৰ ইয়াতো কেনেকৈ কি হয় তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু কালি আমি জেতুকা লগালোঁ, কেনেকুৱা লাগিছে প্লিজ কমেণ্ট বক্সত জনাব। আমাৰ ঘৰত কটা নাই যিহেতু আৰু জেতুকা মিক্সিতে পিছা হয় আৰু এনেকৈ এতিয়া আমি লগাম হাতত জেতুকা। গাইজ এতিয়া দেখিছে মায়ে চালি আছে, পিঠা চালি আছে। কামবোৰ ঘৰ আপোনালোকক নকলেই হ'ব, অলপ টাইমৰ পাছত হৈয়ে যাব। আৰু এতিয়া ভণ্টি চৰাই যাওঁ, ভণ্টিনো কি কৰি আছে আপোনালোকৰ ফেভৰেট ভ্লগাৰজনক দেখাম এতিয়া ৰ'ব দেই। ভণ্টি বাহু বুলি দেখাই আছে মধ্যযুগৰ, মানে আপোনালোকক মধ্যযুগৰ মানে এনেই কৈছোঁ আৰু দেই, কোনো দায়টো নধৰিব। প্ৰথমতে আছিলে ঢেঁকী, এতিয়া আৰু অলপ দিনৰ পাছত আহিছে খুন্দুনাটো, তাৰ পাছত আহিলে মিক্সি। এয়া দেখাই দিছিলে মিক্সিটো, দেখিছে নহয়, ইয়াত মিক্সিও কাম চলি আছে আৰু লগতে ঢেঁকীও কাম জীৱনো আৰু চাইছে এনাই ধন সাজি নদী ইউতা সাজি নদী তাহানা হৈ দেখো আমি পিচিব লাগিব। এতিয়া আমি পানী ৰৈ জাহাজে কোম্পানী ৰৈ জাহাজে ঢেঁকীত নগমে ঘুমাই ঢেঁকীত নগমে ঘুমাই ফুৰা। এতিয়া আমি খাম জলপান। মনে সমে সময় হাই হাই ৰেডি হ'লোঁ, কেনেকুৱা লাগিছে? মানে আমি এতিয়া ৰংঘৰলৈ যাম বুলি ভাবিছোঁ, বৰষুণ দি আছে যিহেতু, আৰু ভাগ্যশ্ৰী ওলালে আৰু আপোনালোকক দেখাইছোঁ। মা কোন দিকে এ মন্ত্র হাই গল ফুটু দিবা ও কুমলিয়া খাবকে নোৱাৰি তাতে কুমলিয়া ভাগে যৌৱন বুজাব নোৱাৰি চেনি তেনি মনে মোৰ মেলে চেনি চৰাই ৰাঙলি মদাৰ পানে চেনি চৰাই ৰাঙলি মদাৰ। এতিয়া আমি আহি পালে আহিছে চব ৰংঘৰ। আপোনালোকে চক ছবি ইয়াত ফটো মাৰি পেলাই আহিছে ৰংঘৰ। ইয়াৰ মানুহবোৰ দেখিছে নহয় আপোনালোকে।
বহুত ভাল লাগিছে ইয়াৰ পৰিৱেশটো বহুত ভাল আৰু বহুত ধুনীয়া বতাহ মাৰি আছে যিটো বৰষুণ দি আছিলে ঘৰত আৰু আমি ভাবিছোঁ কেনেকৈ আহিম কিন্তু ইয়াত এতিয়া বৰষুণ দিয়া নাই বাৰু আৰু এইকেইজনী মোবাইলত কি বনাওঁ কি নবনাওঁকৈ আছে আৰু ঠিক আছে তেনেহ'লে বোলো ভিডিঅ'টো আপোনালোকে চাই থাকক গগনা বজা অলপ শুনাম ইমানো বজাব নাজানো বাৰু তেতিয়াও অলপ চেষ্টা কৰিম যদি ভাল লাগিলে প্লিজ কমেণ্ট বক্সত জনাব ইমান নাজানো আৰু তেতিয়াও চেষ্টা কৰিলোঁ আৰু আপোনালোকৰ বিহু কেনে চলিছে বহুত ভাল কেমেৰামেনে ধৰি দিছিলে আৰু একেতে আকৌ মোবাইল ৰিলচ কোনটো বনাওক কিন্তু নবনাওক কোৱা কিবা এটা সকলোকে ৰঙালী বিহু শুভেচ্ছা তুমি সকলোকে শুভেচ্ছা থাকি ৰঙালী বিহু তাৰে কামনা কৰিলোঁ আৰু ইমান মানুহ নাই মই কিন্তু মানুহৰ বিহুত বহুত ভাল লাগে মানে আৰু বহুত ভাল লাগিব আৰু আপোনালোকে আহিব আৰু আমি মানে আহিম বাৰু আজি আমি ফটো মাৰিবলৈকে আহিলোঁ ইয়ালৈ আৰু কাইলৈ আমি নতুন কাপোৰ গৈ আছোঁ অকণমান আগলৈ ফুলৰ কাপোৰ চাওক আজি পৰিৱেশটো আজি বহুত মানে মানুহ নাই আৰু বেছি কিন্তু কালি পৰিৱেশ ধেৰ মানুহ বলক এতিয়া আপোনালোকে চাব পিছফালে আছে গাইছ আমি এতিয়া ৰংঘৰ ভিতৰত সোমালোঁ মাৰিলোঁ আৰু এতিয়া আমি ঘৰলৈ যাওঁ আৰু কেনেকুৱা লাগিলে আহি কোৱাচোন ভাল লাগিলে কাইলৈ আৰু ভাল লাগিব কাইলৈ আৰু ভাল দিব আপোনালোকে যদি আহিব বিচাৰে আহিব এয়া ৰংঘৰলৈ আহিব ইয়াত চাওক আপোনালোকে পেণ্ডেল দিছে সেয়া বৰষুণ দি আছিলে তেতিয়া আমি ভাবিলোঁ নাপাম পানী দেখিম পেণ্ডেলত পানী এতিয়া আমি ঘৰ আহি পালোহি যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো যোনসকলে ছাবস্ক্ৰাইব কৰি দিছে তেওঁলোকলৈ ধন্যবাদ তেনেহ'লে বাই বাই তোমালৈ মোৰ প্ৰীতি